আজি আমি আলোচনা কৰিম কেইটামান সত্য যিটো আমি সকলোৱে মানি ল'ব নোৱাৰোঁ। সত্যৰ পথত চলা আৰু সত্যক মানি লোৱাটো ইমান সহজ নহয়। আমি দেখোঁ যে গাঁৱত গৰু আৰু ছাগলী পালন কৰা হয় আৰু কুকুৰে বিপথগামী হৈ ৰাস্তাত ঘূৰি ফুৰে, কিন্তু চহৰত কুকুৰ পোহে বা ৰাখে, কিন্তু সেই চহৰতেই আকৌ গৰু ছাগলী বিপথগামী হৈ ৰাস্তাত ঘূৰি ফুৰে। ঠিক তেনেকৈ আমাৰ বাস্তৱ জীৱনো স্থান আৰু সময় অনুসৰি আমাৰো মূল্য সলনি হয়। ২ নম্বৰ সত্যটো হৈছে গাঁৱৰ নিৰীক্ষক মানুহজনো গৰু চৰাবলৈ যায়, কাৰণ তেওঁ জানে যদি তেওঁ গৰু ম'হ বা ছাগলী পোহে তাৰ পৰা তেওঁ শৰীৰৰ কাৰণে পুষ্টিকৰ খাদ্য পাব। আৰু চহৰৰ শিক্ষিত মানুহজনে কুকুৰৰ লগত খোজ কাঢ়িবলৈ ওলাই যায়। অৰ্থাৎ তুমি যিমানেই শিক্ষিত নোহোৱা কিয়, যদি শিক্ষাক উপযুক্তভাৱে ব্যৱহাৰ কৰিব নাজানা তেন্তে সেই শিক্ষাৰ কোনো মূল্য নাই। ৩ নম্বৰ সত্যটো হৈছে গাঁৱৰ দুখীয়া ল'ৰা ছোৱালীবোৰো অনাথালয়ত নাথাকে, কিন্তু চহৰৰ ভদ্ৰ আৰু শিক্ষিত লোকৰ পিতৃ মাতৃ অনাথ আশ্ৰমত থাকে। অৰ্থাৎ তেওঁলোকৰ দৰে অভদ্ৰ আৰু দুৰাচাৰ এই পৃথিৱীত আৰু অন্য এজন নাই। ভদ্ৰ শিক্ষিত লোকৰ অতি জঘন্য আৰু নীলাজ্জ কাণ্ড কেৱল চহৰত দেখা যায়।